জীৱনৰ কেইটামান গুৰুত্বপূৰ্ণ উপদেশ যিটো গোটেই জীৱন প্ৰয়োজন হ'ব। 1. টকা ঘটাৰ পাছত দৌৰক, দেখিব দুনিয়াখনেই আপোনাৰ পাছে পাছে আহিব। 3. কোনো কাম সৰু বুলি নাভাবিব, লঘোণ থাকিলেও কোনেও আপোনাক খাবলৈ নিদিয়ে। 4. কাৰোবাক ভাল পাই থাকিলে বা কাৰোবাক ভাল লাগিলে তেওঁৰ ভাল দিশ আৰু বেয়া দিশ দুয়োটাই ভাল পাবলৈ শিকিব। আপুনি তেওঁৰ ভাল দিশবোৰ ভাল পাব আৰু বেয়া দিশবোৰ ভাল নাপায়, এনেকুৱা কিন্তু হ'ব নোৱাৰে। 5. জীৱনত বন্ধু বান্ধৱীৰ ওপৰত কম বিশ্বাস কৰিব। এসময়ত আপোনাৰ ঘনিষ্ঠ বন্ধুসকলেই আপোনাৰ সাফল্যৰ বেয়া চকুৰে চাব। 6. চুপচাপ থকাৰ চেষ্টা কৰক আৰু সকলো সময়তে নীৰৱ ঠাইত থাকি আধ্যাত্মিক ভাৱনা ভাবিব। 7. ফেচবুকত কাৰোবাৰ লগত কমেণ্টৰ তৰ্ক নকৰিব, য'ত তৰ্ক কৰাটো এটা পগলামি, কাৰণ ফেচবুক হৈছে বৰ্তমান সময়ৰ ইণ্টাৰনেটৰ ডাষ্টবিন। 8. আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক। 9. কেতিয়াবা শত্ৰুৰ লগতো সুসম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক, কাৰণ এই পৃথিৱীত টেঙৰ হৈ জীয়াই থাকিব লাগে। 10. কিতাপ পঢ়িব অভ্যাস কৰক, কাৰণ আপোনাৰ আত্মাৰ পৰিপূৰ্ণতাৰ কাৰণেও জ্ঞান আৱশ্যক। কোনোবাই যদি মোৰ বেয়া বিচাৰে তেতিয়াহ'লে সেইটো তেওঁৰ কৰ্ম, আৰু মই কাৰো বেয়া নিবিচাৰোঁ, এইটো মোৰ ধৰ্ম। যদি জীৱনত সফল হ'ব বিচাৰে তেতিয়াহ'লে টকা সদায় জেপত থাকিবলৈ দিয়ক, মূৰত নহয়, কাৰণ টকাৰ চিন্তা সকলো সময়তে মানুহৰ লক্ষ্য নষ্ট কৰে। বাহিৰৰ পৰা ঘৰৰ পোহৰ দেখা যায় কিন্তু চাকি দেখা নাযায়, তেনেকৈ দূৰৰ পৰা মানুহ চিনিব পাৰি, চৰিত্ৰ নহয়। এই পৃথিৱীত সকলোতকৈ শক্তিশালী সেইজন যিজনে ৰাতি কান্দে কিন্তু ৰাতিপুৱা এনেকুৱা আচৰণ কৰে যেন তেওঁৰ একোৱেই হোৱা নাই।